মছুৰী লাষ্ট ডে মানে আজি আমি ইয়াৰ পৰা চেক আউট কৰিম আৰু দেহৰাদুন যাম কালি কি চালোঁ মছুৰীত আপোনালোকে দেখিলে তো আজিও চাগে আমি কিছুমান বস্তু চাই যাম মছুৰীত মানে ৰিটাৰ্ণ হওঁতে তো কি চাওঁ কি নাচাওঁ চাই থাকিব আৰু এতিয়া মই যাওঁ ব্ৰেকফাষ্ট কৰিব বাকী লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' দেন আমি ধুনীয়াকৈ ব্ৰেকফাষ্টটো কৰি ল'লোঁ আৰু এই হোটেলখনৰ ব্ৰেকফাষ্ট লাঞ্চ মানে বহুত টেষ্টি বনায় কিন্তু দেই এইটো ক'ব লাগিব তাৰপিছত এয়া ওলাই পেলাই দেখিলোঁ যে ৱেডাৰটো আকৌ সেই একেই বেয়াই বৰষুণ দিয়ে আছে মৰ্ণিঙৰ পৰা আৰু কুঁৱলী দেখিছেনে একদমেই একোৱেই নেদেখি কুঁৱলী তাৰপিছত আমাৰ বহুত স্পট আছিলে চাবলগীয়া মছুৰীত লেক চাবলগীয়া আছিলে আৰু কিবা কিবি দুটামান চাম বুলি ভাবিছিলোঁ কিন্তু বেডলাক একোৱেই চাব নোৱাৰিলোঁ কাৰণ নন ষ্টপ বৰষুণ দি আছিলে জেগাই জেগাই লেণ্ডশ্লাইডো হৈছিলে তো আমি গৈ পাই এনেকৈ এভাগ শিৱ মন্দিৰ পালোঁ মানে মছুৰীৰ পৰা দেহৰাদুন যোৱা ৰাস্তাতে আছে শিৱ মন্দিৰভাগ আমি তাতেই সোমালোঁ ধূপচাকি দিলোঁ মনটো ভাল লাগিলে আৰু এতিয়া আমি দেহৰাদুন যোৱাই থিৰাং কৰিলোঁ কিয়নো দেহৰাদুনতো দুটামান স্পট চাবলগীয়া আছিলে আৰু যদি আমি ইয়াতে লেট কৰি দিওঁ তাতে মানে পুৱাটো ৰাতি হ'বগৈ আৰু ৰাতি আমি একো চাব নোৱাৰিম সেইটো কাৰণে ডাইৰেক্ট আমি এতিয়া দেহৰাদুন যাম ফাইনেলি আমি পালোহি ৰবাৰ্টছ কেফ দেহৰাদুনত আছে এইটো আৰু এতিয়া আমি ভিতৰলৈ যাম ইয়াৰ আৰু বতৰ দেখিছেনে বৰষুণ মানে এৰাই নাই আজি বৰষুণ দিয়ে আছে এতিয়া চাগে ৰেইনকোট পিন্ধি যাব লাগিব এতিয়া আমি ইয়াৰ ৰেইনকোট পিন্ধি ল'লোঁ ভিতৰত যাবৰ কাৰণে ময়ো পিন্ধি ল'লোঁ কাৰণ যিহেতু বৰষুণ দি আছে ন আৰু এইখন হ'ল এণ্ট্ৰি গেট ৰেইনকোট আমাৰ 40 ৰুপিজকৈ লৈছে আৰু 100 ৰুপিজৰো আছে তো ব'লক এতিয়া ভিতৰলৈ যাওঁ ইয়াতে টিকেট কাউণ্টাৰ আছে পাৰ পাৰ্চন 35 ৰুপিজকৈ লয় আমি টিকেটটো কাটি লওঁ এতিয়া পানীৰ ফুটটো চাওঁ আজি চাগে আমাক ভিতৰত যাব নিদিব কাৰণ পানীৰ ফুটটো দেখিছেনে বহুত বেছি হৈ আছে যিহেতু বৰষুণ দি আছে ন ল'ৰা ছোৱালীৰ কাৰণে পাৰ্কো আছে সেইফালে দেখিছেনে বহুতখিনি এক্টিভিটি কৰিব পাৰিব সৰু ল'ৰা ছোৱালী বুলিয়ে নহয় ডাঙৰ কিছুমানে এইবিলাক কৰিব পাৰিব ইয়াত এনেকৈ কিছুমান কেফেও আছে য'ত আপোনালোকে মেগী চেগী বা চাহ তাহ কিবা কিবি খাব পাৰিব এতিয়া সেইখন হৈছে এণ্ট্ৰি গেট বলকেইটা ভিতৰলৈকে কাৰোবাৰ থাকি গ'ল নাযাবা কৰিবা দোকানতে ৰখা পানীৰ ফুট কিমান হৈ আছে আৰু কেফলৈ যোনটো যায় ৰাস্তাটো এইফালে মানে এইফালেদি হৈয়ে কেফটোলৈ যায়গৈ কিন্তু এতিয়া যিহেতু পানীৰ ফুটটো বহুত বেছি হৈ আছে সেইকাৰণে মানে বন্ধ কৰি দিছে তথাপিও জেগাটো দেখিলোঁ বহুত বেছি ভাল লাগিছে বহুত এটা নেচাৰেল প্লেচ হয় তো আপোনালোক যদি আহে আহিব পাৰে দেহৰাদুন আহিলে ইয়াতে আহিব কিন্তু মনচুনত নাহিব মানে খৰালি কালত আহিব তেতিয়া আপোনালোকে ভালকৈ কেফটো এনজয় কৰিব পাৰিব দেন আমি আহি গ'লোঁ দেহৰাদুনৰ এটা ফেমাছ মনেষ্ট্ৰী যোনটো মাইণ্ড ৰলিং মনেষ্ট্ৰী সেয়া চাবৰ কাৰণে বহুত এটা ডাঙৰ মনেষ্ট্ৰী হয় ইয়াতে আপোনালোকে যোনখিনি দেহৰাদুনৰ পৰা বিলং কৰে তেওঁলোকে চাগে ইয়াতে আহিছেই প্ৰায় আৰু যোনে টুৰিষ্ট মানে চাবলৈ কাৰণে আহে দেহৰাদুনত এবাৰ ইয়ালৈ আহিবই বহুত ধুনীয়া হয় মনেষ্ট্ৰীটো আৰু ইয়াক স্থাপন কৰা হৈছিলে 1965ত ইয়াতে এটা বহুত ডাঙৰ বুদ্ধা ষ্টেচু আছে এতিয়া আপোনালোকে দেখিবলৈ পাব এতিয়া আমি যাম ভিতৰলৈ অলপ ভিতৰখিনি দেখাই আছোঁ কি আছে
আৰু এই মনেষ্ট্ৰিটো বহুত এটা ডাঙৰ এৰিয়া কভাৰ কৰি আছে আৰু চাফ চিকুণৰ প্ৰতি ইয়াত বহুত বেছি ধ্যান ৰাখিছে আৰু বহুত চাফ চিকুণ এয়া দেখিছেনে বুদ্ধা ষ্টেচু কিমান ডাঙৰ হয় আৰু ইয়াতে খাবৰ কাৰণে জেগাও আছে আপোনালোকে ধুনীয়াকৈ খাই বৈ ল'ব পাৰিব আৰু সৰু সৰু কিছুমান দোকানো আছে য'ত আপোনালোকে শ্বপিং কৰিব পাৰিব তাৰপিছত আমি আহি গ'লোঁ আমাৰ হোটেল যোনখন ISBTৰ একেবাৰে ওচৰতে আছিলে সৰোবৰ প্ৰিমিয়াৰ হোটেলখন 5 ষ্টাৰ আছিলে আৰু বহুত ধুনীয়া আছিলে লোকেশ্যনটো মই আপোনালোকক ভিতৰলৈ লৈ যাম এতিয়া ভিতৰৰ পৰিৱেশটো দেখাম আৰু এইটো হৈ গ'ল আমাৰ ৰুম সোমাই এইটো এফালে এটা ৱাৰ্ড্ৰপ আছে আৰু এইটো হৈ গ'ল বেডৰুমটো বেছ ধুনীয়া আৰু আহল বহল আৰু এইফালে সোমাই গৈ এইটো বাথৰুম হয় ইয়াতে আপোনালোকে ডিলাক্স ৰুম সুইট ৰুম আৰু প্ৰিমিয়াম ৰুম যেনেকুৱা ধৰণৰ লাগে বুক কৰিব পাৰিব আৰু খিৰিকীৰ পৰা এয়া দেখিছেনে গোটেই দেহৰাদুন চিটিখন দেখা পোৱা যায় আৰু সেইফালে সেই পাহাৰটো যে আপোনালোকে দেখা পাইছে সেইখনেই হৈছে মছুৰী আৰু লোকেশ্যনটো বিৰাট বেছি ধুনীয়া আৰু ইয়াতে স্পা ফেচিলিটি কনফাৰেন্স হল জিম সকলোবোৰ এভেইলেবল আছে আৰু পিছফালে গৈ এইটো এটা চুইমিং পুলটো বহুত বেছি ডাঙৰ হয় আৰু সৰুৰ কাৰণে সৰু বাচ্চা যদি যায় মানে তাৰ কাৰণেও চুইমিং পুল আছে এক্সট্ৰাকৈ আৰু সেইখন হৈছে পিছফালৰ ভিউটো মানে পিছফালৰ পৰা হোটেলখন ইয়াতে আপোনালোকে ধুনীয়াকৈ বাৰ্থডে সেলিব্ৰেশ্যন কৰিব পাৰিব বা বিয়াৰ কাৰণে বুকিং কৰিব পাৰিব তেওঁলোকে সকলোবোৰ মানে ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰি দিয়ে সো আপোনালোকে কেতিয়াবা যদি দেহৰাদুন আহে মানে ইয়াতে ষ্টে কৰিব পাৰিব বহুত ধুনীয়া এটা লোকেশ্যন দেন আমি মৰ্ণিং ব্ৰেকফাষ্ট কৰি এয়াৰপৰ্টলৈ বুলি ওলালোঁ বেক টু গুৱাহাটী ফাইনেলি আমি দেহৰাদুন এয়াৰপৰ্ট পালোহি আৰু এতিয়া আমি যাম কলকাতা টু বেক টু গুৱাহাটী আৰু ৱেডাৰ চব এতিয়াও বৰষুণ দিয়ে আছে বৰষুণে আমাৰ গোটেই ট্ৰিপটোত মানে একদম বন্ধ কৰি দিলে আৰু আপোনালোকে প্লিজ এনেকুৱা ৱেডাৰত নাহিব অলপমান খৰালি কালত আহিব মানে মনচুন ছিজনত একেবাৰে নাহিব দেখিছে ন ৱেডাৰ বোলে এতিয়া
আৰু জাৰ্নিটো ইমানতে আমাৰ এণ্ড হ'ল জাৰ্নিটো বিগিন কৰিছিলোঁ বেলেগ এটা আশাটো পূৰণ নহ'লে কিন্তু হ'লেও ট্ৰিপটো এনজয় কৰিবই লাগিব বেয়া নালাগিল বাৰু ভালেই লাগিলে চ' আপোনালোকে যদি কেদাৰনাথ অহা ট্ৰিপ প্লেন কৰে দেন অক্টোবৰ নহ'লে এপ্ৰিল টু মে'ত আহিব তেতিয়া ৱেডাৰটো খুব বেছি ভাল থাকে চ' আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ ভিডিঅ'টো চাই কেনে পালে প্লিজ জনাব আৰু মোৰ চেনেলটো প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব টিল দেন টেক কেয়াৰ এণ্ড বাই বাই